বাক্সা জিলাৰ টেঙাঝাৰত অৱস্থিত সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰত সংগীতময় শ্ৰীমদ ভাগৱত কথা প্ৰচাৰ সমিতিৰ উদ্যোগত যোৱা 31 আগষ্টৰ পৰা সপ্তাহজোৰা শ্ৰীমদ ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱ অনুষ্ঠিত হৈ যায়। মহোৎসৱৰ অন্তিম দিনা সত্ৰৰ সত্ৰাধিকাৰ ভাগৱত ৰসসিন্ধু ৰিজু পাঠক মহন্তৰ প্ৰচেষ্টাত অসমত প্ৰথমবাৰৰ বাবে শিৱসাগৰ জিলাৰ বিশিষ্ট সমাজকৰ্মী সত্ৰীয়া সংস্কৃতিৰ সৈতে জড়িত অচ্যুত চুতীয়াক সত্ৰসেৱক শ্ৰী সন্মান বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি অসমৰ দিহানামৰ সম্ৰাট ৰূপে খ্যাত শিল্পী কমলা গগৈয়ে আধ্যাত্মিকতা ভৰা ৰসাল ভাষণেৰে উপস্থিত সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজক মন্ত্ৰমুগ্ধ কৰে। অনুষ্ঠানত চলচ্চিত্ৰ অভিনেতা নয়ন নিৰ্বাণ বৰুৱাও উপস্থিত থাকি ভাষণ প্ৰদান কৰে। চলিলা এৰি নৰলিলা বৈকুণ্ঠে চলিলা সুকে প্ৰাণ ফুটি যায় সুকে প্ৰাণ ফুটি যায়। এতিয়া উপস্থিত শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰ টেঙাঝাৰ বাক্সাত তেখেতসকলে যোৱা সপ্তাহজোৰা শ্ৰীমদ ভাগৱত কথা সমুদ্ৰ মন্থন অনুষ্ঠানটি অনুষ্ঠিত কৰিলে। আজি তেখেতসকলে প্ৰদান কৰিব সত্ৰসেৱক শ্ৰী সন্মান বঁটা প্ৰদান কৰিব বিশিষ্ট সমাজসেৱক শ্ৰী অচ্যুত চুতীয়াদেৱক। তেখেতক বঁটা প্ৰদান কৰিব শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰৰ ফালৰ পৰা। আৰু আমাৰ মাজত এতিয়া উপস্থিত আছে শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ ৰিজু পাঠক মহন্ত ডাঙৰীয়া। তেখেতক মই আজি এই অনুষ্ঠানটোৰ বিষয়ে দুআষাৰ বক্তব্য আগবঢ়াবলৈ মই তেখেতৰ অনুভৱ আৰু কেনেধৰণেনো এই বঁটাভাগ আগবঢ়াবলৈ তেখেতে মনস্থ কৰিলে আৰু কেনেধৰণৰ মনৰ অনুভৱ তাৰ বিষয়ে মই জানিব তেখেতক আমি লগ কৰিছিলোঁ তেখেতৰ সত্ৰভাগতে। আৰু তেখেতক আমি দুআষাৰ এই অনুষ্ঠানটোৰ বিষয়ে ক'বৰ বাবে মই অনুৰোধ জনাইছোঁ। অনেক লোক আছে যিসকলে সত্ৰ সংস্কৃতিৰ উন্নয়নৰ কাৰণে অনেক কাম কৰি থাকে। গতিকে তেখেতলোকে বিশিষ্ট সমাজকৰ্মী যিসকলে সত্ৰ সংস্কৃতিৰ উন্নয়নত বা সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰ এনেকুৱা ধৰণৰ কামত নিজকে তেওঁলোকে সেইসকল ব্যক্তিক উৎসাহ দিবৰ কাৰণে কাম কৰি থকা সমাজকৰ্মীসকলক আমি তেওঁলোক যিহেতু সত্ৰৰ সেৱক বুলি আমি ধৰি লৈ সত্ৰ সেৱক শ্ৰী সন্মান এই বঁটাটো আমি আগবঢ়োৱাৰ কথা মনলৈ আহিলে। আৰু এইটো সংগীতময় ভাগৱত কথা প্ৰচাৰ সমিতি নামৰ আমাৰ যিটো অনুষ্ঠান আছে সেই অনুষ্ঠানটোৰ তৰফৰ পৰা আজি যিহেতু মোৰ জন্মদিন আমাৰ অনুষ্ঠানটোৱে সিদ্ধান্ত ল'লে যে আপোনাৰ জন্মদিনতে আমি প্ৰতি বছৰে এই অনুষ্ঠানভাগ আমি দিয়াৰ ব্যৱস্থা কৰিম। আৰু সেয়ে পোনপ্ৰথমবাৰৰ কাৰণে এইবুলি আমি শিৱসাগৰ বানমুখ চুতীয়া গাঁও নিবাসী শ্ৰীযুত অচ্যুত চুতীয়াদেৱক আমি এই বঁটাৰ বাবে এইবাৰৰ বাবে আমি নিৰ্বাচিত কৰিছিলোঁ। আৰু ইতিমধ্যে তেখেত আহি আছে। আৰু আজিৰ আমাৰ ইয়াতে যি 7 দিনীয়া ভাগৱতৰ অবিৰত ভাগৱত পাঠ ব্যাখ্যাৰ অনুষ্ঠানৰ কালি ৰাতি সামৰণি পৰিছে।
উদ্ধৱে বিদুৰক কৈছে, শুনা হে বিদুৰ, প্ৰাণৰে বান্ধৱ প্ৰভু আতুৰিয়াত নাই, এৰি নৰকায়া বৈকুণ্ঠে চলিলা, এৰি নৰলীলা বৈকুণ্ঠে চলিলা, সুকে প্ৰাণ ফুটি যায়, সুকে প্ৰাণ ফুটি যায়। ভগৱান কৃষ্ণ বৈকুণ্ঠলৈ গুচি গ'ল, কৃষ্ণ সংস্কৃতি আমাৰ ইয়াত থাকি গ'ল। আৰু কৃষ্ণ সংস্কৃতিৰ যুগে যুগে যিসকলে কৃষ্ণ সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰ কৰি থৈ যাব, সেই সকলো জন্মে জন্মান্তৰে আমাৰ সমাজত থাকি যাব। এই নিদৰ্শন সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ কৰ্ম আজি অনুষ্ঠান ভাগ। এই অনুষ্ঠান ভাগ বৃন্দাবন ক্ষেত্ৰলৈ ৰূপান্তৰ ঘটক। উত্তৰ বেতনা সত্ৰই প্ৰভু ঈশ্বৰে কৈছে যে অহা বছৰকে ইয়াতকৈও সৰ্বাংগীন সুন্দৰভাৱে আৰু ইয়াতকৈও বহলভাৱে অনুষ্ঠান ভাগি আয়োজন কৰিব। সেই কামনা প্ৰভু ঈশ্বৰ পূৰ্ণ হওক। সকলোকে ভগৱানে কৃপা কৰক। বৃন্দাবন ক্ষেত্ৰত কৃষ্ণৰ লগত থাকোঁতে আপোনাসকলৰে সহস্ৰ গোপী তথা গোপবালকসকলৰ যি অমৃত আনন্দ লাভ কৰিছিল, সেই আনন্দ আপোনাসকলক দিয়ক আৰু আপোনাসকলৰ চৰণ পংকজৰ যোগেদি ঈশ্বৰে আমাকো সেই কৃপাধন্য কৰি কৃপা কৰক। জয় গোবিন্দ। গুৰু ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।